নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। একোচা ঘন দীঘল চুলিয়ে মিহি দীঘল চুলিয়ে আমাৰ সুন্দৰতা দুগুণে বৃদ্ধি কৰে নহয় জানো? কিন্তু আজিকালি বিজি লাইফ ষ্টাইল বা কেমিকেল ট্ৰিটমেণ্ট, খাদ্যৰ প্ৰণালী এইবিলাকৰ কাৰণে চুলি সৰিছে আৰু চুলি পকিব ধৰিছে নহয় জানো? সেইকাৰণে আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি টিপ লৈ আহিছোঁ। এইটো আপোনালোকে স্কিপ নকৰাকৈ চাব। মই প্ৰথমে বাতি এটাত পানী 1 গিলাচ দিছোঁ আৰু মেথি গুটি 2 চামুচ দিছোঁ আৰু ক'লা জিৰা 1 চামুচ দিছোঁ আৰু লগতে দিছোঁ মহানিমৰ পাত কেইখিলামান। এনেকৈ দি আপোনালোকে গোটেই ৰাতি তিয়াই থ'ব, এক ৰাতি তিয়াই থ'ব আৰু যিদিনা আপোনালোকে চুলি দিব এইদিনা ধুনীয়াকৈ চাকনি দি চাকি ল'ব। এনেকৈ ধুনীয়াকৈ চাকনিৰে চাকি ল'ব। চাকি যিবিলাক আমাৰ গুটি মিক্সাৰটো থাকি যায়, এইটো আপোনালোকে মিক্সি মেচিনত ধুনীয়াকৈ খুন্দিব। আৰু যিটো পানী এইটো মই অলপ ইয়াতো দিছোঁ খুন্দিবলৈ। আপোনালোকে বেলেগ পানী দিলেও হ'ব বা ইয়াৰ পৰাও দিব পাৰে। আৰু আপোনালোকে যি চেম্পুৱে ব্যৱহাৰ কৰক, এই চেম্পুৱেদি আপোনালোকে ধুনীয়াকৈ পানীত মিক্স কৰিব। মিক্স কৰি আপোনালোকে চুলি ধুব। আৰু আপোনালোকে মোৰ চেনেলটো যিবিলাকে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু নেমু 1 টুকুৰা মই চেপি দিলোঁ। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰক, আপোনালোকৰ চুলি এনেকৈ ধুনীয়া হ'ব, মিহি হ'ব, আপোনালোকে নিজে প্ৰমাণ পাব। আপোনালোকে লগাই চাওক আৰু মোক কমেণ্ট বক্সত জনাব। এয়া মই ধুনীয়াকৈ খুন্দিলোঁ। খুন্দি ল'ব। তাৰপিছত আপোনালোকে আগটো বা দুইলৈকে ধুনীয়াকৈ লগাব।